নমস্কাৰ, জ্ঞানটেক আছাম চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি হয়তো আপোনালোকে বুজি পাইছে, ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা 462টা পদৰ বাবে আবেদন লৈ থকা আছে আৰু ইয়াত বয়সৰ সীমা কিমান, শিক্ষা কিমান লাগে, ফিজ কিমান ইত্যাদি কথা জানিবলৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এই পোষ্টসমূহ আহিছে ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা। ইয়াত পোষ্টসমূহ ক্ৰমে এছিষ্টেণ্ট, ইয়াত ভেকেঞ্চি আছে 391টা আৰু 2 নম্বৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ, ইয়াত ভেকেঞ্চি আছে 71টা আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ বেলেগ বেলেগকৈ ভাগ কৰা হৈছে। ইয়াত এজ লিমিট দিয়া হৈছে 20ৰ পৰা 30 বছৰলৈকে আৰু এজ ৰিলেক্সেশ্যন SC STৰ বাবে 5 বছৰ, OBC MOBCৰ বাবে 3 বছৰ আৰু PWBDৰ বাবে 10 বছৰ ৰখা হৈছে আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। ইয়াত এপ্লিকেশ্যন ফিজ বিচৰা হৈছে UR OBC NCL EWSৰ বাবে 1200 টকা আৰু ওমেন SC ST এক্স ছাৰ্ভিচমেন PWDৰ বাবে 500 টকা। আৰু আপোনালোকে ইয়াৰ এপ্লাই অনলাইন সোনকালে কৰি ল'ব। ইয়াৰ ষ্টাৰ্টিং ডেট 7 মে'ৰ পৰা আৰু লাষ্ট ডেট 1 জুন 2022লৈকে আৰু ইয়াৰ এপ্লাই কৰাৰ লিংক আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ এপ্লাই কৰি ল'ব। ধন্যবাদ।